লাগে। হয় মই এতিয়া কেমেৰা পেছাৰ ৰিকুক দেখাবলৈ অনুৰোধ কৰিছোঁ। ভণ্টি কোৱাচোন, চৰকাৰে দিয়া চাইকেলখন লাভ কৰি কেনেকুৱা লাগিছে? ভালে লাগিছে, কিন্তু চৰকাৰে হাফ পেণ্ট যোগান নধৰাৰ কাৰণে বেয়া লাগিছে। হাফ পেণ্ট? কিয় হাফ পেণ্ট লাগে? চাইকেললৈ বাটত থকা নৈখন পাৰ হৈ যাবলৈ আৰু বাৰিষা এআঁঠু বোকা পানীৰে ভৰি থকা বাটত চাইকেল খেলিবলৈ সুবিধা হ'ব। আকৌ চাইকেলখন ধৰিবলৈ আৰু দুখনে ক'ত পাম? এতিয়া এখন হাতেৰে কাপোৰ কোচাই যেনে তেনে অহা যোৱা কৰোঁ। সেয়েহে হাফ পেণ্ট নালাগিব জানো? কিয় নদীত দলং নাই নেকি? কেতিয়াবা নাই। আছে দলং, দুখীয়া মানুহৰ কাৰণেহে দলং নাই। চৰকাৰ আৰু মন্ত্ৰীয়ে মিলে তেওঁলোকৰ পেটলৈ যাবলৈ দলং আছে, দুখীয়া মানুহ অহা যোৱা কৰিবৰ কাৰণে দলং নাই। নহ'লেনো আমাৰ ৰাজধানীৰ ধনবোৰ উদং হয়নে? সেইকাৰণে চৰকাৰে আমাক হাফ পেণ্ট দিয়াহেঁতেন ভাল হ'লহেঁতেন। তেতিয়াহে বোকা পানীত আমি চাইকেল খেলি আনিব পাৰিলোহেঁতেন।